হেল্ল' এভৰিৱান, মই মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ঠাণ্ডা বতৰ, সেইবাবে ভাবিলোঁ মাংসকে খাওঁ। আৰু এতিয়া মই মাংসখিনি বনাবৰ কাৰণে ৰেডি কৰি আছোঁ, আপোনালোকে চাই যাওক। মই মছলাখিনি এতিয়াহে দিছোঁ। কি মছলা ইউজ কৰিছোঁ আপোনালোকক দেখাই দিছোঁ। মই এই দুটা মছলাই বেছিভাগ ইউজ কৰোঁ, আৰু আগতীয়াকৈ মই মছলাখিনি সানি থোৱা নাছিলোঁ। ইফালে মই বিলাহীখিনি দি দিছোঁ। আলু ইউজ নকৰোঁ, মই বিলাহী দিয়ে বনাইছোঁ। অকণমান গ্ৰেভি টাইপত বনাম। আৰু এইফালে মোৰ মাংস ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে জনাব দেই। আৰু আপোনালোকক অকণমান খায়ো দেখাই দিলোঁ। বহুত টেষ্টি হৈছিলে খাবলৈ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট মিনি ব্লগত লগ পাই আছোঁ। বাই বাই।